আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ উদ্যোগত নালন্দা পাব্লিক স্কুল বাহাৰঘাটৰ সহযোগত লহকৰপাৰাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত লহকৰপাৰা জনশিক্ষা পুথিভঁৰালত দেওবাৰে নালন্দা পাব্লিক স্কুল বাহাৰঘাটৰ সৌজন্যত তথা আয়ুৰ্বেদিক চিকিৎসা সংস্থা অসমৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। আয়ুৰ্বেদিক চিকিৎসা সংস্থা অসমৰ অভিজ্ঞ চিকিৎসকসকলৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা বিনামূলীয়া শিবিৰ মুকলি কৰে নলবাৰীৰ নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনে। অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ লগতে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক নালন্দা পাব্লিক স্কুল বাহাৰঘাটৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ৩ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। যে বাহাৰঘাট অঞ্চলৰ ভালে সংখ্যক মানুহে বান আক্ৰান্ত হৈছিল আৰু সেই বানপীড়িত মানুহৰ বাবে আজি বাহাৰঘাটত নালন্দা পাব্লিক স্কুল বাহাৰঘাট শাখাৰ দ্বাৰা অসম আয়ুৰ্বেদিক সংস্থাৰ সহযোগত এটি চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে আৰু এই চিকিৎসা শিবিৰত এই অঞ্চলৰ যি দৰিদ্ৰ জনগণ যিসকল বানাক্ৰান্ত ৰাইজ সেইসকলৰ চিকিৎসাৰ সুবিধা কৰা হৈছে। আমি ভাবিছোঁ যে এই অঞ্চলৰ ৰাইজৰ বাবে আজি স্বাস্থ্য পৰীক্ষা চিকিৎসাৰ লগতে দৰৱ পাতিৰো যোগান ধৰিব পাৰে আৰু তাৰ বাবে আয়ুৰ্বেদিক সংস্থা অসমৰ আমি শলাগ লৈছোঁ আৰু যোৱা বানপীড়িত সময়তো আমি বানাক্ৰান্ত ৰাইজক আমি সাহায্য আগবঢ়াইছিলোঁ আৰু ভৱিষ্যতেও বিপদে আপদে নালন্দা পাব্লিক স্কুল বাহাৰঘাটে উদ্যোগ ল'ব আৰু ইয়াৰ উদ্যোক্তাসকল আমি দেখিছোঁ আমাৰ ভৱেশ লহকৰ আমাৰ মন্টু লহকৰ সমন্বিতে সহযোগ কৰিছে আৰু আমাৰ শইকীয়া ছাৰ যিজন অধ্যক্ষ তেখেতৰ সহযোগিতাত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই অঞ্চলৰ যুৱকসকল যি সহযোগিতা আগবঢ়াইছে আমি সঁচাকৈ ধন্য হৈছোঁ আৰু শলাগ লৈছোঁ। বাহাৰঘাটৰ প্ৰতিবেদক BartaAtoZ।